মই ৰঞ্জন বৰগোহাঁই মই বৰ্তমান ডিব্ৰুগড় জিলাৰ লাহোৱাল বকুলত আছোঁ। বকুল এখন চাপৰি লাইনৰ ইয়াত আপোনাৰ এজন দৃষ্টিহীন ব্যক্তিয়ে জেৰুৱা দি আছে। তেখেতক হঠাতে মই ৰাস্তাৰ পৰা দেখিলোঁ। তেখেতক মই আগৰ পৰাও চিনি পাওঁ। এতিয়া মই তেখেতৰ ওচৰলৈ গৈ আছোঁ। চাওকচোন, তেখেতৰ নামটো প্ৰদীপ ৰবিদাস বুলি আমি জানো। লাহোৱাল কলেজত পঢ়িছিলে। অতি মেধাৱী এজন ছাত্ৰ আছিলে। সেই সময়ত হায়াৰ ছেকেণ্ডেৰীত আপোনাৰ ছেকেণ্ড ডিভিজন মাৰিছিলে তেখেতে। তো এখেতে জেৰুৱা দিছে আৰু এই চাওকচোন, এই নলাটোৰ ওপৰত যিখন হেণ্ডালি দিছে আপোনাৰ, আৰু এইবিলাক এই অন্ধ ব্যক্তিজন মানে দৃষ্টিহীন ব্যক্তিজনে দিছে, প্ৰদীপ ৰবিদাসে। এইখনো দিছে। চাওক ইমান সুন্দৰকৈ। আৰু বৰ্তমান ৰাইজক মই বাস্তৱ ক্ষেত্ৰত যে দেখুৱাব বিচাৰিছোঁ, এখেতে যে দৃষ্টিহীন হৈও এই পৃথিৱীখন নেদেখাকৈও যে এখেতে যে জেৰুৱা বাঁহ নিজেই কাটি, নিজেই ফালি মেলি জেৰুৱা খুঁটি বনাই মেলি নিজেই আপোনাৰ জেৰুৱা দিছে। তেখেতৰ সৈতে আমি এই দুআষাৰ কথা পাতিবলৈ আমি চেষ্টা কৰিম। গৈ আছোঁ। প্ৰদীপ, নমস্কাৰ। এইয়া ভিডিঅ' এটা কৰি আছোঁ। এই জেৰুৱাখন তুমি নিজে দিছা এতিয়া? এইটো সাক্ষাৎ দেখুৱাচোন। অলপ গুঠি দেখুৱাচোন, ৰাইজক দেখুৱাই দিয়া গুঠি। আচ্ছা, চক আচৰিত এটা দৃশ্য। ভাবি আচৰিত হ'ব। আৰু এখেতে স্বৰচিত গীতো আছে এখেতৰ, নিজেই গান ৰচিবও জানে, বৰ ধুনীয়া ধুনীয়া গীত। আৰু মই জনাত এখেতে তবলা বিশাৰত পাছ। সেই সময়ত আপোনাৰ মৰাণ অন্ধ স্কুলত পঢ়িছিলে। আৰু 6 বছৰ ক্ৰছ কৰিছিলে ন এইটো তবলাটো? প্ৰদীপ, 6 বছৰ ক্ৰছ কৰিছিলা তবলা বিশাৰত? বিশাৰত পাছ কৰিছে। আৰু 6 বছৰ কোৰ্চ আছিলে। ভাত খান্দে ন? তবলা ভাত খান্দে পাছ আছিলে। আৰু ডেমনি, খৰাহি, বিচনী এইবিলাক সকলো মানে জানে। আৰু এখেতে কাৰেণ্টৰ কামো জানে। সেইটো মই পিছৰ পৰ্যায়ত দেখাম। কাৰেণ্টৰ ব'ৰ্ড ফিটিং কৰি কেনেকৈ লাইট জ্বলাই দেখুৱাব ৰাইজক। সেইটো আৰু শাক পাচলি খেতি সেইটোতো সাধাৰণেই, সেইখিনি কৰিব পাৰি। কিন্তু আটাইতকৈ ডেঞ্জাৰ যিটো আমি কাৰেণ্টলৈ মই নিজেই ভয় কৰোঁ। সেই তেনেকুৱা কাৰেণ্ট এখেতে মানে ইলেক্ট্ৰিচিটিৰ লগত মানে পাকৈত, মানে কেনেকৈ ফিটিং কৰি দিয়ে আপোনাৰ ব'ৰ্ড ফিটিং কৰি লাইট জ্বলাই দেখুৱাব। সেইটো মই পৰৱৰ্তী পৰ্যায়ত আপোনালোকক ৰাইজক দেখুৱাম। আৰু এনেকুৱা ভিডিঅ'বিলাক আপোনালোকে পাবলৈ হ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰি দিব। ভাল ভাল ভিডিঅ' মই দি থাকিম ৰাইজলৈ। আৰু এতিয়াও চাওকচোন, এইটো এটা আচৰিত দৃশ্য নহয়নে? তেখেতে কেতিয়াবা চকুৱে নেদেখে। কি সবিশেষ মানে ৰাইজক জনাম। প্ৰথমে জেৰুৱা কেনেকৈ দিছে চাই লওক। এইবিলাক যিমান দেখিছে আপুনি, এই বাঁহৰ কাম যিমান দেখিছে, চৌদিশে যিমান বাঁহৰ কাম দেখিছে, সকলো এখেতে নিজেই বেৰা দিছে। এইবিলাক চাওকচোন ৰাইজ, এইবিলাক এই চাওক। ৰাইজে ভাবিব এখেতেনো চকুৱে নেদেখাকৈ কেনেকৈ জেৰুৱা দিব পাৰিছে। চাই লওক, এইটো বাস্তৱত মই দেখুৱাই আছোঁ বৰ্তমান। এই চাওক।
তো মোৰ মতেতো এই জেৰুৱা দিয়াটো সাধাৰণ বুলিয়ে কৈছোঁ কিন্তু কাৰেণ্টতো আৰু ডেঞ্জাৰ এইটো জীৱন মৰণৰ লগত খেল এইটো এটা সেইটো মই পৰৱৰ্তী পৰ্যায়ত দেখুৱাম হৈ যাব কিন্তু ৰাইজেতো এইখিনি প্ৰমাণ পালেই প্ৰমাণ সহকাৰে মই দিবলৈ বিচাৰিছোঁ ৰাইজে যাতে এটা আৰু গুঠিবা নেকি ৰাইজক আৰু দেখাই দিয়া এই ছেকেণ্ড গাঁথনিটো দিছে এতিয়া সাৱধান পুৰা হ'ব লাগিব নহ'লে খোজ খাব লাগিব হয় নেকি এখেতে কৈছে সাৱধান পূৰা হ'ব লাগিব মানে সেইটোতো হয় এইটো কামতে সাৱধান ফৰ্মুলা লাগিব সাৱধান লাগিব টেকনিক লাগিব প্ৰদীপ এইটো গম পাইছে ৰাইজে গম পাইছেই শুনা এইফালে উঠি দিয়াচোন তো এইবিলাক যিমান জেৰুৱা মানে বাঁহৰ জেৰুৱা মানে দেখিছোঁ চব তুমি দিছা ন আচ্ছা এই তোমাৰ তুমি থকা ঠাইডোখৰ এড্ৰেছটো কৈ দিয়াচোন আৰু তোমাৰ নামটো মোৰ নাম শ্ৰী প্ৰদীপ ৰবি দাস বকুলটি ষ্টেট নিউলেণ্ড আৰু মোৰ দেউতাৰ নাম বিশ্বনাথ ৰবি দাস স্বৰ্গীয় তেওঁ আৰু ঠিক আছে এই পঢ়া শুনা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ আৰু বি এটো লৈছিলোঁ নিদিলোঁ আৰু মানে কৰি ল'ৰা ছোৱালী আৰু গীত মাত নিজে ৰচনা কৰা গীত গাওঁ আচ্ছা কবিতাও লিখা কবিতা লিখিছোঁ বিহুলৈ লিখা কবিতা এটা আছিলে আৰু তাৰপিছতে সেই মানে তবলাও জানা আৰু বাঁহী জানা বাঁহী বজাওঁ সেইটো হেৰিটো পৰৱৰ্তী পৰ্যায়ত দেখুৱাম আজি জেৰুৱা হেৰিটো এইটো ৰাইজক দেখুৱাইছোঁ গানৰ হেৰিটো পিছত দেখুৱাম আৰু ইলেক্ট্ৰিচিটি সেইটোও পিছত দেখুৱাম তো আচ্ছা আৰু এটা জানিব বিচাৰিছোঁ এই আপুনি মানে চকুৱে নেদেখা কিমান বছৰ পৰা হ'ল ৰাইজক জনাবাচোন হ'ল 25 বছৰমান হ'ল সৰুতে এটা চকুত দেখিছিলোঁ পিছতে এটা চকু পাৱাৰটো দেখা স্কুল পঢ়োঁতে গুচি গ'ল তাৰপিছত অন্ধ স্কুলত নাম লগালোঁ অন্ধ স্কুলত পঢ়ি লাহোৱাল কলেজত পঢ়িলোঁ পঢ়াৰ পিছততো বাধাটো আহে এইখিনি চেষ্টা নিজে কৰিছোঁ কোনো শিকাই দিয়া নাই আনকি দেউতাও কৰিব দিয়া নাছিলে কিন্তু মই ক'ত পাৰিবি নাকাটো মই থৈ দাঁটো আচ্ছা তাৰপিছতে জেৰুৱা চব দিব জানে ন আৰু খৰাহী ডলা চালনী এইবিলাক চব বনাব জানে না নিজে বনাওঁ আচ্ছা আচ্ছা তেখেতে মোৰ লগত কথাও পাতি আছে চব জেৰুৱা দি আছে বাঁহৰ নাৰ্জী ফুল গছ আৰু বাঁহৰ ফুল জাৰু মই নিজে আৱিষ্কাৰ কৰিছোঁ হয় নেকি এইটো আপোনাক বাঁহৰ নাৰ্জী ফুল গছ এইফালে চাই দিয়া বাঁহৰ নাৰ্জী ফুল আৰু গছ নাৰ্জী ফুলৰ গছ আৰু বাঁহৰ ফুল জাৰু বহুত দিন যায় ফুল জাৰু ছমাহ যায় আচ্ছা আচ্ছা ছমাহ যায় ন তো এইখিনি ৰাইজক দেখুৱালোঁ প্ৰমাণ সহকাৰে আৰু ভুল হ'লে নিজে গম পাই যাম এই জেৰুৱাখন ভুল হ'লে তুমি নিজে গম পাই যাবা তো ভিডিঅ'টো ইমানখিনিয়ে দেখুৱালোঁ ৰাইজক আৰু পৰৱৰ্তী পৰ্যায়ত ইলেক্ট্ৰিচিটি মানে ব'ৰ্ড কেনেকৈ ফিটিং কৰে লাইট কেনেকৈ জ্বলায় সবিশেষ দেখুৱাম আৰু সংগীতৰ ক্ষেত্ৰত এখেত পাকৈত ঢোলকি তবলা সেইবিলাক সকলো বজাব জানে বাঁহী বজাব জানে সংগীতৰ সেইটো পাতটোও দেখুৱাম সেইটো পৰৱৰ্তী পৰ্যায়ত তো আজি এই ভিডিঅ'টো দেখুৱাই কিনি ৰাইজক ইমানখিনিয়ে দেখুৱালোঁ আৰু যিমান পাৰে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু এনেধৰণৰ ব্যক্তিসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত ৰাইজেই আগভাগ ল'ব লাগিব আৰু বহু ক্ষেত্ৰত সহায় হ'ব এওঁলোকৰ কাৰণে ধন্যবাদ